ভিনদেউজনৰ অসুখ হৈ আছে, গতিকে অকণমান আমিও খা খবৰ এটা লৈ আহোঁ বুলি ওলাইছোঁ। ইফালে ভণ্টি মই আকৌ মৰিগাঁৱত বা এগৰাকী উঠিব, তাইকো উঠাই লৈ যাব লাগিব। এতিয়া আমি তিনিটাই ওলাইছোঁ ভিনদেউৰ সৈতে, গামোচা গাড়ী চলাব। মোৰখন নেকি বাইদেউ? গামোচা এৰি থৈ গ'লোঁ, এতিয়া টোপোলা বান্ধি লৈ লওঁ আৰু। এতিয়া আমি আহি মৰিগাঁও পালোঁহি, যিহেতু মৰিগাঁও হৈ যাম, গতিকে মৰিগাঁও অকণমান গ'লে গুৱাহাটীলৈ ৰাস্তাটো অকণমান দীঘলো হয় বাৰু দেই, অকণমান মই বেছি পাওঁ সেইফালে বাইপাছ হৈ যোৱাতকৈ, কিন্তু উপায় নাই, তাই যিহেতু যাব, গতিকে আমি সেইফালেদি আহিলোঁ। নগৰীয়ে তাই ঘৰ পালোঁ, তাই ৰেডি হৈ আছে বাৰু, গতিকে মানে গোটেইকেইটাই গৈ খবৰ আৰু মানুহৰ এনেকুৱা অৱস্থাত যদি খবৰ এটা নলওঁ কেনেকৈ হ'ব বাৰু, হয়নে? মৰম চেনেহবোৰ বাই ভনীটো কেনেকৈ থাকিব, গতিকে খা খবৰ এটাবোৰ লৈ আহোঁ। তাইও যিহেতু মেডিকেলত অকলে আছে ভিনদেউজনৰ লগত, গতিকে বোলো যাওঁ এপাক, তাৰপিছত সেই চাৰিটাই মিলি এতিয়া আকৌ সেই গাড়ীত উঠিছোঁ, উঠি মেলি যাওঁ, তাকে খা খবৰ এটা লৈ আহোঁ। আৰু মৰম চেনেহবোৰ এনেকৈ নাৰাখিলে কেনেকৈ হ'ব, আৰু সকলোৱে বিপদৰ সময়তে মানুহক লাগতিয়াল হয় ন, সুখৰ সময়ততো পোৱাই যায় বাৰু, বিপদৰ সময়টো মেইন। তাৰপিছত ইফালে গৈ আকৌ অকণমান সোণাপুৰৰ সেইখিনিতে ৰ'লোঁ, যিহেতু মানে কি এফালে গ'লে মূৰটো একদম বিষাই যায়, মানে চাহ একাপ নাখালে নহয়, গতিকে অকণমান দূৰ ৰৈ বাটতে চাহ একাপ খালোঁ। ছোৱালীজনী ইমান ধুনীয়াকৈ চাহ একাপ বনালে, খাই কিন্তু বহুত বেছি ভাল লাগিল দেই। টোলগেট পাৰ হৈ গৈ অকণমান আগত পালোঁগৈ, তাৰপিছত তাতে চাহ একাপ খালোঁ ধুনীয়াকৈ, খাই মেলি আকৌ সেই গাড়ীত উঠিছোঁ, যিহেতু মানে কি যাবই লাগিব। তাৰপিছত ইফালে আহি মেডিকেল পালোঁহি, মেডিকেল পোৱাৰ পিছত আৰু অকণমান গ'লোঁ, গৈ মেলি পালোঁগৈ যেনিবা, 3rd ফ্ল'ৰত আছিলে। তাৰপিছত এয়া ভিনদেউ অকণমান উশাহ ল'বলৈ কষ্ট পাই আহিছিলে, হাৰ্টৰ অলপ প্ৰব্লেম হোৱাৰ কাৰণে, গতিকে অকণমান অক্সিজেন দি মেলি থৈছে। হ'লেও বাৰু অকণমান অলপ টাইম থাকিলোঁ আমি, 2 ঘণ্টামান থকাৰ পিছত এতিয়া ঘৰলৈতো আহিবই লাগিব, যিহেতু ল'ৰাকেইটা মই ঘৰত থৈ গৈছোঁ। আৰু আহোঁতে তাৰপৰা ওলাওঁতে আমাৰ আচলতে 4টা বাজি গ'ল, গতিকে ঘৰ পাওঁতেতো বহুত দেৰিয়ে হ'বগৈ। তথাপি তাৰ আগত দাদাজনে লগ পালে, বোলে চাহ একাপ খাই যোৱা, একো নহয় বুলি কোৱাৰ কাৰণে আমি চাহ একাপো খালোঁ। খাই মেলি আকৌ ঘৰলৈ উভতনি, যিহেতু আকৌ দেৰিয়ে হৈ যাবগৈ ঘৰ পাওঁতে ল'ৰাহঁতক যিহেতু এৰি থৈ আহিছোঁ ন, সোনকালে পাবগৈ লাগিব বুলি আহিছোঁ, হ'লেও ইয়াত ট্ৰেফিক জামত ফচিয়ে গৈছোঁ বাৰু।